সন্মুখত কিবা এটা পালো তলত আছে স্কেলিটন মানে কংকাল তলত যেটো গোটেইকেইটা হাততে কি আছে ধনু আছে মই কিয় নলওঁ মই ল'ম ধনু বলক অলপমান ফাইট কৰা যায় ইয়াৰ পৰা কাৰণ মই যেটো ধনু আছে মোৰ ওচৰত বেছি এৰো নাই হ'ব চাও তাকো লগত ফাইট লওঁ কি অলপ এম ভাল হ'ব মাইনক্ৰাফ্টত আবে Nope. দুটা মিছ না এইবাৰ লাগিব ৰ এইবাৰ লাগিছে হেডশ্বট মাৰিছো তোমাক পাট্টাছে হেডশ্বট Nope. চাৰিটা মান এনে বৰবাদ গেল বে আৰু চাৰিটা আছে এইকেইটা গাঁও ধুৱাই দিওঁ বহুত দিন ধৰি গাঁও ধোৱা নাই এইকেইটা গাঁও ধুৱাই দিওঁ গাঁও ধুৱাই দিম এইপিনে ওচৰতা এইটো ল গাঁও ধুই ল বলকে পলাই যাওঁ এইগিলা অলপ ফাইট কৰি নিজৰ এৰকেইটা বৰবাদ কৰি লাভ নাই পাতলা হওঁ ইয়াৰ পৰা কিবা নতুন বস্তু বিচাৰিব পায় হয়নে সন্মুখত মই ডগি পালোঁ মোৰ ওচৰত বঞ্চ আছে য়েছ এটা বঞ্চ লাগে খাবলৈ এটা বঞ্চ খাবলৈ দিলে এইকেইটা টেম হৈ যায় তেতিয়া আপোনাৰ লগে লগে আহিব এইকেইটা বলক আমি এইকেইটাক টেম কৰি লওঁ এটা হাত দি খালে নহ'ব আৰু লাগব কাৰণে মোক কি কৰিব লাগিব স্কেলিটন কেইটাক মাৰিবই লাগিব মোৰ আহিলোঁ আমি এই ঠাইলৈ এতিয়া আমি ইয়াৰ তলত যিকেইটা স্কেলিটন আছে সেইকেইটাক আমি ফিনিছ কৰিব লাগিব হেডশ্বট মাৰি কেনে অ'কে আবে এইটা কি আবে ইয়াৰ স্কেলিটন মাত্ৰ এটাই আছে বাকীকেইটা ক'ত গ'ল ক্ৰিপাৰ আহি গ'ল এইখিনিত আকৌ ডিস্পন হৈ গ'ল মই যিকেইটা স্কেলিটন চাইছোঁ এইখিনিত 4-5টা মান আছিলে বৰ্তমান মাত্ৰ এটাই আছে বাকী দুটা ক্ৰিপাৰ স্পন হৈ গৈছে কাৰণ আন্ধাৰত ক্ৰিপাৰ অকলে স্পন হয় এইটো মাইনক্ৰাফ্টৰ গেম আৰু সেনেকৈ হয় আৰু অকলে ডিস্পন হৈ যাব নালাগিছিলে ডিস্পন ইমান জলদি হৈ যায় নেকি আন্ধাৰত এবাৰ হেডশ্বট দিম আবে ভাই এইবাৰ খাইছে নমৰিলে উপায় নাই এতিয়া কি কৰিব লাগিব হাতত কোঠাৰ ল'ব লাগিব কোঠাৰ লৈ মাৰিব লাগিব এইবাৰ কাৰণ যিহেতু আমাৰ যিবোৰ এৰো আছিল মানে জাঠি আছিল চব শেষ হৈ গ'ল এতিয়া আমি যাব লাগিব ওচৰলৈ স্কেলিটনটো তাৰ কোঠাৰ মাৰিব লাগিব কোঠাৰ মাৰি তাৰ মাথা দুফাল কৰিব লাগিব বলা মুণ্ডা ছিঙি দিম বলক আমি ইয়াৰ আজি স্কেলিটন মুণ্ডা ছিঙি গ'ল এটা কোবতে মুণ্ডা ছিঙি গ'ল কিন্তু মোৰ ওচৰত কিপাৰ আহিছে নাহিবি तेरी जात का पैदा मारू अबे ऊपरले যাব পৰা নাই ভাই কিপাৰ কেইটা ওচৰত গ'লে ব্লাষ্ট হৈ যাব এইকেইটাক তো মাৰিবই লাগিব যি দেখা গৈছে কেনেকা চাই আছে বে মোৰ পিনে ওচৰতা কেলাটো তোক এইটো আবে লাগা নাই আৰু ওচৰত যাব লাগিব আবে ব্লাষ্ট হৈ গৈছে ভাই বাচিলোঁ কিবাকে অ'কে হ'ব দে ক্ৰিপাৰ কেলা খাই কাম নাই ক্ৰিপাৰ মাজত পাহি মোৰ লাগিছিলে হাত এটা স্কেলিটন মেলি 3টা বনে পায় তাতকৈ ওপৰত নাপায় বলক আমি অলৰেডি এটা খুৱাইছিলোঁ এতিয়া চাওঁ বাকী 3টা টেম কৰিব পাৰোঁ নে নোৱাৰোঁ কাৰণ মোৰ বেছি খাব নালাগে যাওঁ ক'ত আছে ডগি ক'ত আছো তুমি ক'ত আছা ভৌ এইটো আছে আহি গৈছে এপিনি চা এইটো তোমাৰ কাৰণে আনিছোঁ আমি হাড় এটা খোৱালে হৈ গ'ল আগতে এটা চাগে খুৱাইছিলোঁ আৰু এটা খোৱাৰ লগে লগে এই টেম হৈ গৈছে এতিয়া আৰু নাখায় এতিয়া খালি বহিব আৰু উঠিব আৰু এটা আছিলে ডগি ক'ত আছিলে আৰু এটা আছে লেফ্ট চাইডে এইটো এটা আছে ইয়াকো লৈ লওঁ নেকি এটা হ'লে হ'ব নে দুটা লাগিব আমাক দুটা কুকুৰ লাগিব দুটা কুকুৰ থাকিলে সংগী হ'ব হয়নে একো খুৱাই দিওঁ ৰ'বা এইটো খা ইও দিল দি দিছে এতিয়া আমাৰ ওচৰত দুটা ডগি হ'ল যিটো আমাৰ ঘৰচীয়া হৈ গ'ল মানে মোক টেম কৰিছোঁ মানে এতিয়া মই য'ত যাম মোৰ লগে লগে আহি থাকিব ব'লা আমি ঘৰলৈ যাওঁ কোনপিনে গৈছা এইপিনে মোক ফ'ল' কৰি থাকিবা দেই ব'লা তো কথাটো হ'ল এনেকুৱা যে মোৰ ওচৰত নাও এটা আছে আৰু মই নাও এটা চলাই কিনে এটা ডগি লৈ যাব পাৰিম দুটা ডগি লৈ যাব নোৱাৰিম কাৰণ মই ঘৰৰ পৰা বহুত দূৰত আছোঁ আৰু মই ডগি এতিয়া এটা লৈ যাব নোৱাৰিম মাৰিব নালাগিছিল এইখিনিত অ'কে হৈ গ'ল এতিয়া আমি কৰিব লাগিব এটা ডগিক এইখিনিত আমি বহাই দিম যেতিয়ালৈকে মাইনক্ৰাফ্টৰ মোৰ এইটো ৱৰ্ল্ড আছে তেতিয়ালৈকে এইখিনিতে বহি থাকিব যেতিয়ালৈকে মই আহি কিনে উঠাই দিম সেইখিনিলৈকে বহি থাকিব তাৰ আগতে মই এটা কাম কৰি দিওঁ
এইখিনি মই যিটো মোৰ লোকেশ্যন আছে XYZ লগত লিখা আছে এইখিনি মই মনত ৰাখি দিওঁ তেতিয়া মই নেক্সট যেতিয়া আকৌ ডগি মোৰ এইটো মৰি যাব তেতিয়া মই এইটো ডগি ল'বলৈ আহিম মই এইটো ডগি লৈ যাম বৰ্তমান যিটো দৌৰি আছে লৈ যাম আৰু বৰ্তমান এইটো এতিয়া মই নাৱত বহিম নাৱৰ ওচৰত আহিব আৰু ইয়াক ঠেলি নাৱত বহাব লাগিব এতিয়া नावत बो भाई अरे भैया क्या करते हो भैया नाव में बैठ गया ओके नावत বহিলে এতিয়া আমি যাওঁ আমাৰ ঘৰলৈকে আমাৰ ঘৰটো বহুত দূৰত আছে আপুনি যদি মেপটো চাইছিলে মই এবাৰ দেখাইছিলোঁ মেপটো আৰু এবাৰ দেখাই দিওঁ এইটো চাওক এই ওপৰৰ লেফ্ট চাইডৰ কৰ্নাৰত মোৰ ঘৰ আছিলে ওকে ইয়াৰ পৰা আমি ঘৰলৈ যাম ভিডিঅ'টো আজি এইখিনি সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব এনেকুৱা ভিডিঅ' মোৰ চেনেল চাবলৈ প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই গুড নাইট